100% মইতো হাত দিছো আৰু তোমালোকে মোক যদি দিও ভূতটো দিয়ক। Hey guys, good morning. Welcome back to my YouTube channel. মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান এই হাওৰাঘাটত কাম কৰিব যাব ওলাইছোঁ। চাওক আপোনালোকে এদিকে দা কোৰ লৈ লৈছোঁ, ইয়াত ভাত বান্ধি লৈছোঁ, এয়া ওলাই আহিছোঁ। বল তয়ো বল। হা কিয় বল ওলালোগে আমি সেয়া টোপোলা বান্ধি কেনে। এদিকে গাড়ী আছে, গাড়ীত যাম। দামী মানুহ না, দামী মানুহ, ৰিজাৰ্ভ কৰি কৰি কাম কৰিব যাম আমি। ফাইনেলি বন্ধুসকল, আমি এতিয়া গৈ আছোঁ টেম্পুত উঠি কেনে। আপোনালোকে নিশ্চয় দেখিব পাইছে, আপোনালোকে চাই থাকক। ভাল লাগিলে এটা লাইক কৰি দিব। এইটো আমাৰ গাঁৱত শিৱ বজাৰ পাইছোঁহি, চাই থাকিব আপোনালোকে। আজি বতৰটো বাৰু ভালেই, কিন্তু অলপমান পিছত যদি বৰষুণ দি দিয়ে সৰ্বনাশ হৈ যাব কাম কৰাটো, আৰু গুচি আহিব লগা হ'ব। এদিকে হাওৰাঘাট আহি পাইছোঁ আমি, আপোনালোকে চাই থাকক প্লিজ। ভাল লাগিলে এটা লাইক কৰি দিব হা। হাওৰাঘাট বজাৰ আহি পাইছোঁ মৰ্ণিং। এটাও দোকান বজাৰ একো খোলা নাই, আমি জাষ্ট আহি পাইছোঁ হাওৰাঘাটলৈ। আপোনালোকে যদি ভাল লাগে লাইক এটা কৰিব। এদিকে পুলিচ থানা পাৰ হৈ আহিলোঁ। এদিকে খুৰা এজনে এদিকে এইয়া শাৰী আছে। এইটো আহি পাইছোঁ আমি, এইটোৱে হয় গেটটো। ইয়াৰ পৰা সেদিকে গ'লেগৈ নগাঁও ডিষ্ট্ৰিক্ট হৈ যাব। এতিয়া চব কাম কৰিব আহিছোঁ। তুমি এদিকে যাই পাবগৈ পাৰ হয় হোজাই মানে আজিকালি এইটো নগাঁও ডিষ্ট্ৰিক্ট হৈ গ'ল। ফাইনেলি গাইছ, আমি আহি পালোঁ নগাঁও ডিষ্ট্ৰিক্ট। গেটটো এইদিকে থাকি আহিলে, আমি এদিকে গৈ আছোঁ এই পাৰত কাম কৰিবলৈ। আপোনালোকে চাই থাকিব। এইয়া আছে এদিকে চব কাম কৰিব আহিছোঁ আমি। অ'কে এদিকে যমুনা নদী পালংহি আৰু চাই থাকিব আপোনালোকে। পানী আছে ন, বৰষুণ দিয়া পানী হ'ব লাগিব। পানী বেছি নাই, কিন্তু শুকাই গৈছে। পানী শুকাইছে, পানী নাই। যোৱাকালি চেপা পাতিছোঁগৈ ৰাতিত, আজি ৰাতিপুৱা এনেকুৱা সৰু মাছ পাইছোঁ নহয়। গন্দা মই আৰু সেই পোৱালিটো কিবা এটা ভাল লাগিছে কিন্তু দেই। ফাইনেলি বন্ধুসকল, হাওৰাঘাটৰ পৰা আহি পালোঁ। হয় আজি ওচৰকৈ বহুত দূৰলৈ আহিলে এদিকে টমটমত উঠি কিনে আহিবলগীয়া হৈছে। 100 টকা ভাড়া হাওৰাঘাটৰ পৰা, আৰু ইমান দূৰ গৈ আছোঁ, এতিয়াও পোৱা নাই গৈ। আৰু বা কিমান দূৰ আছে নাজানো, আৰু গৈ আছোঁ, খালি গৈয়ে আছোঁ। টমটমত উঠি দিছোঁ, কিন্তু জেগাটো বহুত ভাল লাগিছে দেই। এদিকে ইমান গছ পুলি আছে নহয়, বা বহুত ভাল লাগিছে কিন্তু জেগাটো, মানে নক'ব আৰু বহুত ভাল লাগিছে। ইমান তামোল পুলি আছে না, চাই থাককচোন আপোনালোকে। কিমান দূৰ আছে কৈ সুধিলে খালি পামগৈ কৈ থাকে। জেগাটো অলপমান এদিকে বেয়া, কিন্তু হ'লেও একদম চিনাৰী মজা লাগিছে। চাই থাকক আপোনালোকে। মাই গড, ফাইনেলি গাইছ, আমি আহি পালোঁ। এইবোৰত কাম কৰিম এতিয়া, এইবিলাক জেওৰাবিলাক ভাল কৰিম। আপোনালোকে ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব। বহুত দূৰ আহি পালোঁ হাওৰাঘাট বুলি কওঁতে, হাওৰাঘাটৰ পৰা বহুত দূৰ আহি পালোঁ এদিকে নগাঁও ডিষ্ট্ৰিক্ট দিকে। চাই থাকিব আপোনালোকে। গাইছ, এয়া আমি বস্তুখিনি লৈ কিনে এদিকে থৈ লওঁ, তাৰ এদিকে কামখিনি কৰোঁ। আপোনালোকে চাই থাকিব। ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব। এইকেইটা মাটি সমান কৰিব লাগে বোলে, চাই থাকক কিমানখিনি কৰিব পাৰোঁ। আপোনালোকক দেখাই আছোঁ লাষ্টলৈ। এদিকে ল'ৰাখিনি পূৰা কাম কৰিব ৰেডি। হাতত আছে বোলে গাইছি, হাতত আছে। এদিকে পুখুৰী আছে, চাই থাকিব আপোনালোকে। কৈ দিয়া ভাল লাগিলে এটা লাইক কৰিব। ভাত কৰিলে ভাল পালে ভিডিঅ'টো আমাৰ বনোৱাৰ বাবে লাইক দিব, চবে কমেণ্ট কৰিব। 100% মইতো হাত দিছোঁ, আৰু তোমালোকে মোক যদি দিও ভূতটো দিয়ক। কি লাগে? ভূত লাগে? মোক ভূত দিয়ক। কোনটো ছবিত? মোক হাতৰ ছবিত দিয়ক। মই এবাৰ নতুনকৈ উঠিছোঁ, মোক দিয়ক।
এদিকে ল'ৰা পুৰা কাম কৰি আছে, এদিকে নিব খুজি আছে, এদিকে মই এয়া কোৰ মাৰি আছো। বন্ধুসকল পুৰা ভাগৰ লাগি গৈছে কাম কৰি কৰি। এদিকে কলগছ পুলিটো খান্দি ললো, এতিয়া লৈ আছে সি। তুমি কলগছটো উঠাই ললা নেকি? হে চলো। ঐ আৰু কোনখিনি আছিলে কলগছখিনি? এইটো ডাঙৰটো আছে, সেইটো থৈ আহিবি যাচোন। তাহত ডাঙৰটো লৈ ল'ম ন। বন্ধুসকল আপোনালোকে চাই থাকিব, ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব। এইটো দাঙি নিব আছে, আপোনালোকে চাব। ফাইনেলি গাইজ এদিকে কলগছ ৰুবলৈ ৰেডি কৰিছে। আমি এদিকে পুৰা ৰুই আহিলো, চাই লোৱা। এই তাৰ পৰা ৰুই আহিছো, এদিকে গোটেই লগাম ভাবিছো। তাৰপিছত তামোল ৰোৱা খাব। আমি ৰুইছো, চাওক আপোনালোকে। এদিকে খিনি গোটেই ৰুই আহিলো। বহুত গৰম দিছে কিন্তু দেই, পুৰা ঘাম ওলাই গৈছে। এদিকে জেউৰা দি ল'ম, এদিকে জেউৰাটো বান্ধিছো। জেউৰাটো বান্ধি কেনে এদিকে মাটিখিনি সমান কৰিব আছে, কাললৈ হ'ব চাগৈ। আৰু এদিকে প্ৰায় কলগছ পুলি আনি কেনে ইয়াত ৰুবলৈ আছে। চাই থাকিব আপোনালোকে প্লিজ, ভাল লাগিলে এটা লাইক কৰি দিব হা। এদিকে ভাত খাবলৈ আমি বহিম এতিয়া, এদিকে চবেই আছে। এদিকে ভাতৰ টোপোলাখিনি ওলাইছে, তাৰপিছত তাতে আছে আম আছে। চাব আপোনালোকে, ভাল লাগিলে এটা লাইক কৰিব। চব্জি লৈ আহিছে পুৰা, এইটো খাই লওঁ। আপোনালোকে চাই থাকক প্লিজ, ভাল লাগিলে এটা লাইক কৰি দিব হা। ফাইনেলি বন্ধুসকল ভাত খাই ল'লোঁ, এতিয়া অলপমান আমি জিৰাই ল'ম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই বাই।